নমস্কাৰ। মই আজি লাইভ অহাৰ এটা কাৰণ আছে। লাইভ অহাৰ কাৰণটো হ'ল আজি দুপৰীয়া সময়ত যিটো মই ফেচবুক লাইভ দিছিলোঁ এজন মুছলমান মানুহক লৈ পেলাই, আৰু তাত অনেকে অনেক কমেণ্ট কৰি আছে, বহুত কিবা কিবি কৰি আছে। এতিয়া ঘটনাটো কি, কিয় এনেকুৱা হ'ল, কিহৰ কাৰণে কৰিবলগীয়া হ'ল, মই আপোনালোকক গোটেইখিনি ক'বৰ কাৰণে আজি এতিয়া লাইভ আহিছোঁ। আকৌ কোনোবাই যদি কিবা সুধিবলগীয়া আছে মোক সুধিব পাৰে, আৰু বিনা কাৰণত বা বিনা একো কথা নোহোৱাকৈ কাৰোবাৰ ওপৰত মই হাত নুঠাওঁ বা তেনেকুৱা একো ষ্টেপ নলওঁ। কিন্তু আজি যিটো কৰিবলগীয়া হ'ল তাৰ কাৰণে মই এতিয়া লাইভ আহিছোঁ। প্ৰথম কথা হ'ল, মই আজি ওলাই গৈছিলোঁ ঘৰৰ পৰা। মই যেতিয়া বাছত উঠিছোঁ তেতিয়া বাজিছিল 11টা, আৰু 11টা বজাত মই মিছন চাৰিআলিত বাছত বহিছোঁ জামুগুৰিৰ কাৰণে। জামুগুৰি TSB কলেজলৈ মই যাম, আৰু বাছখনত যেতিয়া বহি ল'লোঁ, বহাৰ পাছতে মই গৈ পেলাই বালিপাৰা পাৰ হৈছোঁ। তেতিয়ালৈকে বাছত একো নাইকিয়া, আৰু মই কাণত হেডফোন লগাই পেলাই মই গান শুনি আছিলোঁ। বালিপাৰা যেতিয়া পাৰ হৈছোঁ, পাৰ হোৱাৰ পাছতে মানে অলপমান মানুহবিলাক পিছলৈ যোৱা দেখিছোঁ। মই হেডফোনডাল কাণৰ পৰা খুলি মই পিছফালে ঘূৰি চাইছোঁ, দেখিছোঁ যে এজন মানে মুছলমান মানুহ বহি আছে, আৰু সেই মানুহজনে মানে গাড়ী ভাড়া নিদিয়াৰ মানে কথাটো লৈ পেলাই কণ্ডাক্টৰজনৰ লগত মানে হেৰি কৰি আছে, কাজিয়া লাগি আছে, তৰ্কাতৰ্কি লাগি আছে। তেতিয়া মই ঘূৰি পেলাই চালোঁ, গাড়ী ভাড়াৰ কাৰণেতো অনেক এনেকুৱা কাজিয়া লাগি থাকে, লাগক একো মানে মোৰ ক'বলগীয়া নাইকিয়া। বাছ মই আকৌ আগলৈ চালোঁ, তাৰ পিছত যেতিয়া তাৰ কাষত আৰু এজন বহি আছিলে, সেই মানুহজনে মানে একদম পূৰা চবক একদম বেয়া বিহেভ কৰিছে, গোটেই মাইকীখিনিক একদম বেয়াকৈ বিহেভ কৰিছে, মানে বহুত বেয়াই কৈছে। তাত সেই মানুহজনৰ কাষত আৰু এজনী ছোৱালী বহি আছিলে। ছোৱালীজনী বিশ্বনাথ চাৰিআলি কলেজত পঢ়ে, এগ্ৰিকালচাৰ পঢ়ি আছে। তাতে সেই ছোৱালীজনী সেই মানুহজনৰ কাষত বহি আছে। তেওঁ সেই যোনজন মুছলমান মানুহ, তেখেতক ক'লে যে আপুনি অকণ ছাইড দিয়কচোন, আপুনি ইমান হুলস্থুল কৰি আছে, মই আপোনাৰ ওচৰৰ পৰা অকণ আঁতৰি যাওঁ, ছাইড দিয়ক বুলি কোৱাৰ লগে লগে সেই মুছলমান মানুহজনীয়ে ছোৱালীজনীৰ বুকুত হাত দি পেলাই ধৰি ল'লে, থাপ মাৰি পেলাই ধৰাৰ লগে লগে ছোৱালীজনীটো চিঞৰ মাৰি পেলাই কান্দিছে, ঐ তই মোক বুকুত ধৰিবলৈ ক'ত সাহস পালি, তই মোৰ বুকুত কিয় এনেকৈ ধৰিছ, এনেকুৱা মানে হুলস্থুল কৰিছে। কৰাৰ লগে লগে সি ভৰিৰ পৰা চেনেলযোৰ খুলি তাই গালত মানে মাৰিবৰ কাৰণে আহি ৰখি গ'লহি। তেনেকুৱাত মইতো চাই আছোঁ, চাই পেলাই মই তেতিয়া ক'লোঁ যে তই যে এনেকৈ যে ছোৱালীজনী যে বুকুত হাত দি, তই ছোৱালীজনীৰ বুকুত কিয় হাত দিছ, তহঁতৰ এই পইচাৰ কাৰণে লাগি আছ, লাগি থাক, তই এই ছোৱালীজনীৰ বুকুত কিয় হাত দিলি। তেনেকৈ বুলি কোৱাৰ লগে লগে মই যোনটো চিটত বহি আছিলোঁ সেই চিটটোলৈ সি উঠি আহিছে মোক মাৰিবৰ কাৰণে, চেণ্ডেলযোৰ খুলি পেলাই মোক মাৰিবৰ কাৰণে উঠি আহিছে, আৰু মোৰ বুকুত মানে ঠেলা মাৰি পেলাই, মোৰ বুকুত টাচ কৰি সি ঠেলা মাৰি পেলাই মোক চেণ্ডেলযোৰে মাৰিবলৈ আহিছে। আহি এটা কথাই কৈছে, তই বোলে কোন, তই কোন, তোৰ অকাত কি বোলে, তহঁতৰ নিচিনালৈ 10-12জনী মাইকী বোলে মই বোলে ৰুমত ৰাখি পেলাই বোলে মানে বেয়া ভাগ কৰি পেলাই কৈছে মই হেৰি কৰোঁ, এনেকৈ বুলি কৈছে। কোৱাৰ লগে লগে সি মোক একদম মাৰিবলৈ খেদি আহিছে, মোৰ অকাত কি সি সুধিছে। সেই লগত মই পুলিচক ফোন কৰিলোঁ। ফোন কৰাৰ পাছত মোৰ হিন্দু জাগৰণ মঞ্চৰ মোৰ মানে মানুহটোৰ চিনাকি বা মোৰ চিনাকি আছে, মই তেওঁলোকক ফোন কৰি জনোৱাৰ লগে লগে তেওঁলোক গৈ মই খনামুখ যিখন থানা, তাত মই বাছখন ৰখাই দিলোঁ। ৰখাই দি পেলাই মই পুলিচখিনিক গোটেইখিনি কথা ক'লোঁ। পুলিচক গোটেইখিনি কথা কোৱাৰ পাছত পুলিচ আহি পেলাই তাক বাছৰ পৰা উঠাই নিছে, আৰু মই তাক মৰাৰ কাৰণ এটাই, সি মোৰ বুকুত হাত দিলে আৰু সেই ছোৱালীজনীৰ বুকুত হাত দিলে। সি বুকুত হাত দিবলৈ ক'ত অধিকাৰ পালে, আৰু সি আমাৰ নিচিনা মাইকী 10-12জনী হেনো এদিনত হেনো ৰুমত ৰাখি পেলাই বেয়া কাম কৰে, সেইটো কথা কৈছে। সি সিমানখিনি ক'বলৈ ক'ত অধিকাৰ পালে। মোৰ প্ৰশ্ন সেইটোৱেই। সি বাছত আহি আছে, বাছত ইমানখিনি অসমীয়া মানুহ আছে, আৰু মুছলিম মানুহ বোলে ঢেৰ মানুহ মুছলিম আহি আছে, তেতিয়াও বেলেগ কথা। আৰু আমাৰ ঘৰত মোৰ মুছলিম মানুহৰ লগত ৰিলেশ্যন বহুত, মোৰ ঘৰলৈ আহিছে, মোৰ ঘৰত থাকিছে, খাইছে, বৈছে, কেতিয়াও কিন্তু কোনো মানুহে এনেকুৱা ব্যৱহাৰ কৰা নাইকিয়া। বাছত গৈছোঁ, তয়ো তোৰ নিৰ্দিষ্ট মানে যোনটো স্থানলৈ যাবি তই তালৈ গৈছ, ময়ো মোৰ কিবা এটা কামত মই জেগাত গৈছোঁ ন, তই সেইটো সময়ত তই তেনেকৈ ক'বলৈ তই কোন। আৰু ছোৱালীজনীৰ বুকুত তই যে ডাইৰেক্ট থাপ মাৰি ধৰিলি, তই সেই থাপ মাৰি হ'বলৈ অধিকাৰ ক'ত পালি। আৰু সি মোৰ অকাত চাই আজি মোৰ অকাত কি সি চাব বিচাৰিছিলে, আৰু সেইকাৰণে মই আজি তাৰ অকাত মই তাক দেখুৱাই দিলোঁ। সি এতিয়া বৰ্তমান থানাৰ আলহী, মই এজেহাৰ দি তাক থৈ আহিছোঁ। ইয়াত কিবা মই যদি ভুল কৰিছোঁ, এজনী ছোৱালী হৈ এজনী ছোৱালীক বচাইছোঁ, তাত যদি মই কিবা ভুল কৰিছোঁ, তেনেহ'লে মোক কোনোবাই যদি কিবা সুধিব বিচাৰে সুধিব পাৰে, মই উত্তৰ দিবলৈ ৰেডি আছোঁ। মই জনাত মই একো ভুল কৰা নাইকিয়া, কাৰণ এজনী নাৰীৰ ওপৰত যেতিয়া কোনো কথা নোহোৱাকৈ ঘপককৈ বুকুত হাত দি দিব, তাত মই মাত মতাটো মোৰ অধিকাৰ বুলি ভাবোঁ, আৰু এজনী মানৱতাৰ খাতিৰত এজনী নাৰীক মই বচোৱাটো মোৰ অধিকাৰ বুলি ভাবোঁ। মই তাত কোনোবাই কিবা কয় যদি মোক ক'ব পাৰে।
ইয়াত মোক এটাই লিখিছে, মই এতিয়াতে কৈ আছোঁ, তই কল গাৰ্ল নেকি? আৰে বাবা, তহঁতৰ নিচিনা ফকতীয়াত মই নাখাওঁ, ফকতীয়াত মই নাথাকোঁ, মই কল গাৰ্ল নহয়। মোক কল কৰিবৰ কাৰণে তই নম্বৰ বিচাৰিব নালাগে, মই কল গাৰ্ল নহয়। মই যিটো কৰ্ম কৰিছোঁ আজি ভালৰ কাৰণে কৰিছোঁ, ভালৰ হকে কৰিছোঁ, বুজি পালি? আজি মই যিখিনি কৰ্ম কৰিলোঁ, মই সেইখিনিৰ কাৰণে মই আজি যিখিনি আৰু মোৰ নিচিনা যিমানখিনি বোৱাৰী আছে, ছোৱালী আছে, মই তেওঁলোককো বিনম্ৰ অনুৰোধ কৰিছোঁ যে এইবিলাক যাতে আমাৰ অসমত ঘটিবলৈ নিদিয়ে। কাৰণ আজি যদি আপুনি যদি ভয় কৰি পেলাই পিছ হুহুকুৱাই আহে নহয়, এইটো কৰ্ম কৰিছে, নাই নকওঁ মই একো, মই কিবা যদি কওঁ মোক 10জনে বেয়া বুলিব বা এনেকুৱা কৰিব, তেনেকৈ যদি পিছ হুহুৱাই আহে নহয়, তেনেহ'লে আপোনাক বা আপোনাৰ ছোৱালীটোক নেক্সট টাইম কৰিবৰ কাৰণে সিহঁতে আৰু সাহস পাব। আজি মোৰ বুকুত হাত দিছে, আৰু এজনী ছোৱালীৰ বুকুত হাত দিছে, সিহঁত দুজনীহে নেক্সট দিনাখন সেই দুজনীৰ পিছত আৰু এটা শূন্য লাগি 20জনী হ'বগৈ। গতিকে আপোনালোককো মই গোটেইখিনি নাৰীক কৈছোঁ, মই আপোনালোকেও মনে মনে এইবিলাক চাব নালাগে, চাই নাথাকিব। মই অনুৰোধ কৰিছোঁ যে যদি এনেকুৱাও যদি ঘটনা হয় নহয়, তেনেহ'লে সাহস কৰক, আগুৱাই আহক, ইহঁতক যাতে এটা শিক্ষা দিব পাৰে তাৰ কাৰণে এটা আগুৱাই আহক আপোনালোকে। মোক বহুতেই বেয়াকৈ কমেণ্ট কৰিছে, কিবা কৰিছে। ঠিক আছে, আজি বাৰু মই ভুল কাম কৰিলোঁ, তেনেহ'লে আপোনালোকৰ মতে আপোনালোকে কওক, মই বাৰু যদি এইটো ভুল কৰিছোঁ তেনেহ'লে ৰাইটটো কি আছিল? যদি এইটো মই তাক যদি মৰাৰ কাৰণে মোৰ ভুল হ'ল, তাক মই থানাত দিয়াৰ কাৰণে যদি মোৰ ভুল হ'ল, তাক মই পিটাৰ কাৰণে যদি মোৰ ভুল হ'ল, তেনেহ'লে ৰাইটটো কি? মোক সেইটো আপোনালোকে শিকাই দিব নেকি, নে বুজাই দিব নেকি? আৰু মই চবকে কৈছোঁ, আজিৰ যিটো যুগ আহিছে নহয়, যুগত আপোনালোকে নিজেই দেখি আছে। আজি যদি এই জেগাত যদি কিবা এটা হৈ গৈছে, তেনেহ'লে কোনে কৰিছে? মুছলমান মানুহৰে নাম আহিব। যিখিনি নেকি আমাৰ ইয়াৰ সেইখিনি নহয়, যোনখিনি বাহিৰৰ পৰা আহিছে তেওঁলোকৰে কিমান খালি আহি আছে, এইবিলাকৰে নাম আহি আছে। মুছলমানে কৰিছে। কেইজন অসমীয়া আছে? এজনতো অসমীয়া নাইকিয়া। আমিবোৰে কি কৰোঁ, দেখিও নেদেখা ভাও ধৰোঁ। দেখিছোঁ, বাছ দেখিছোঁ আৰু হে হওক যা। যদি কাইলৈ মোৰ ছোৱালী এজনী তুলি থৈছোঁ, যদি তাইৰ লগত যদি হয়, তাইক কি মই বচাবলৈও তাইৰ লগত এনি টাইম ঘূৰি ফুৰিম নেকি? বা আপোনালোকে তুলি থোৱা ছোৱালীখিনি এনি টাইম কি তাহাঁতৰ লগত ঘূৰি ফুৰিব নেকি? নুঘূৰে ন। গতিকে সিহঁতকো সাহস দিয়ক, আৰু আপোনালোকো আগুৱাই আহক, যাতে এনেকৈ যাতে বাছত গৈ থকাৰ অৱস্থাত বেলেগ এজন ব্যক্তিয়ে যাতে আপোনাৰ ছোৱালীৰ বুকুত যাতে হাত দিব নোৱাৰে, আপোনালোকো আগুৱাই আহক। সিহঁতক শিকাওক যাতে মানুহে যাতে যি ভাল কৰ্ম কৰিলে ভাল ফল পাব, আৰু বেয়া কৰ্ম কৰিলে বেয়া ফল পাব, তাৰ পৰিণাম লগতেই দি দিব লাগে, পিছত দিম বুলি থৈ দিব নালাগে। আৰু আজি মই সেইকাৰণে লগতেই দি দিছোঁ। মোৰ লাইফটো আপোনালোকে চাব, মই বেয়া ভাষাও মাতিছোঁ তাত, কাৰণ মই সেইটো খঙত আছিলোঁ কাৰণে মই মাতিছোঁ। তাৰ কাৰণে মই আপোনালোকৰ ওচৰত বাৰু চৰি কৈছোঁ। সেইটো হৈ যায়, খঙত মানুহৰ চবৰে ওলাব। কিন্তু সি ইমান সাহস ক'ত পালে? সি কেনেকুৱা কথা কৈছে, এইটো সহ্য কৰিব পৰা কথা নহয়েই। বুকুত কোনোবা এজনী মাইকী বা কোনোবা এজনী ছোৱালীৰ, এজন মুছলমান মানুহে কথা নাই বতৰা নাই ঘপককৈ বুকুত হাত দি দিব, আপোনালোকে সহ্য কৰিব? মই নোৱাৰোঁ সহ্য কৰিবৰ কাৰণে মই আজি দি দিছোঁ জেগাত ভালকৈ। আৰু তাক মই আজি এনেকুৱাকৈ পিটিছোঁ, মানে মোৰ বহুত দিনৰ মনৰ হেঁপাহ এটা মোৰ পূৰণ হৈ গ'ল। মই আগতেও বাছত গৈছোঁ, মোক বাছত এনেকুৱা মানে বহুত দেখিছোঁ, কাকো একো কোৱা নাই। কিন্তু আজি সি যে মোৰ বুকুত যে হাত দিলে নহয়, মই আজি চান্স পাই গ'লোঁ তাক মই পিটিবৰ কাৰণে। ইয়াত লিখি থোৱা আছে এজন অন্ধ ভকত। আৰে আপোনাৰ নামটোৱে অন্ধ ভকত, আপুনি দেখিব কি? ইয়াত কিবা ৰাজনীতি যেন গোন্ধ পাইছোঁ। বাপৰে, মইতো ৰাজনীতি আজিলৈকে কৰি পোৱা নাই, আৰু কৰা মোৰ বয়স হোৱাও নাইকিয়া, আৰু মই নকৰোঁ। যোনে যেনেকৈ কৰি আহিছে তাতে মই ছাপোৰ্ট দিম, তেনেকেই কৰি আহিম। মই ৰাজনীতি কৰা মানুহ মই নহয়। আপুনি ৰাজনীতিৰ গোন্ধ পাবলৈ আপোনাৰ নামেই অন্ধ। আপুনি কি দেখা পাব? অন্ধ মানুহে দেখা নাপায়তো। যোনে মোক ছাপোৰ্ট কৰিছে তেওঁলোকক মই অশেষ ধন্যবাদ দিছোঁ। আজি মই আগুৱাই অহাৰ কাৰণ এইটোৱে, মই আজি আছোঁ কাইলৈ নাইকিয়া, কিন্তু মই তুলি থৈছোঁ ছোৱালী এজনী, আৰু তাইৰ নিচিনাত হাজাৰজনী ছোৱালী আছে। সিহঁতৰ ভৱিষ্যতৰ কাৰণে মই আজি এনেকৈ আগবাঢ়ি যাবলগীয়া হৈছে। আৰু যিজনী ছোৱালীক মই আজি বচালোঁ, তাইৰ বয়স মাত্ৰ 21 বছৰ। মাত্ৰ 21 বছৰ। তাই বৰ্তমান পঢ়ি আছে, এজনী কলেজৰ ষ্টুডেণ্ট হয়। আৰু ষ্টুডেণ্টৰ যেতিয়া গাত সি যেতিয়া তেনেকৈ হাত উঠাইছে, ধৰিছে বুকুত,
আৰু ছোৱালীজনীয়ে কেনেকুৱা কান্দিছে মানে সেইটো যে ক'বলগীয়া মানে মোৰ ভাষাই নাইকিয়া। গতিকে সেইটো মই একো বেয়া কৰ্ম কৰা নাই বুলি ভাবিছোঁ মই। বাকী কাৰোবাৰ যদি কিবা ক'বলগীয়া আছে ক'ব পাৰে, মোৰ তাত ক'বলগীয়া নাইকিয়া। কোনোবাই অনেক কথা ক'ব, কোনোবাই ভাল পাইছে ভাল বুলি ক'ব, কোনোবাই বেয়া পাইছে বেয়া বুলি ক'ব, মোৰ তাত ক'বলগীয়া নাই। এই যে অন্ধভকতে কৈ আছে এইটো পূৰা প্লেন আছিল। আচ্ছা ঠিক আছে, এইটো যদি পূৰা প্লেন আছিল, আপুনি যদি ছোৱালী তুলি থৈছে, আপোনাৰ ছোৱালীটোৰ বুকুত যদি তেনেকৈ বাছত গৈ থকা অৱস্থাত যদি কোনোবাই যদি এনেকৈ বুকুত ধৰি যদি বেয়া ব্যৱহাৰ কৰে, কি আপুনিও সেইটো প্লেন বুলিয়ে ক'ব নেকি? মই কোনো প্লেনিঙত যোৱা নাই, মোৰ লগত মই কাকো লৈ যোৱা নাছিলোঁ। মই বাছখনত গৈছিলোঁ, মাত্ৰ অকলে গৈছিলোঁ। মোৰ আপোনাক ইমান ডেছক্ৰিপশ্যন দি থাকিবলৈ কোনো দৰকাৰ নাই কিয়া, মাত্ৰ মই কৈছোঁহে। মই এইটো কোনো প্লেনিঙত যোৱা নাই। আৰু যোনজনী ছোৱালীক বচালোঁ মই তাইক আজিলৈকে না দেখি পাইছোঁ না চিনি পাইছোঁ, না মোৰ কিবা চিনাকি হয়, কোনো চিনাকিও নহয়। অচিনাকি ছোৱালী মই মাত্ৰ বচাইছোঁ মানৱতাৰ খাতিৰত, আৰু আপোনালোকৰ নিচিনা এজন অভদ্ৰ মানুহক মই উচিত শাস্তি দিছোঁ। আপুনিও সেই লিষ্টতে পৰে, সেইকাৰণে আপুনি মোৰ লগত তৰ্ক কৰিছে। বাকী মোৰ ক'বলগীয়া নাই। ইয়াত এটা নিউজ চেনেলত ওলাইছে পকেট মাৰিছিলে বুলি, সেইটো একেবাৰে মিছা কথা। তেওঁ পকেট মৰা নহয়, বাছখনত আহি থকা অকল মই বা সেই ছোৱালীজনীকে যে বেয়া বিহেভ কৰিছে সেইটো নহয়। আপোনালোকক যদি প্ৰুফ লাগে মই প্ৰুফো আনি দিব পাৰিম। গোটেই বাছখনত যিমান মানুহ আছিল গোটেইখিনিকে সি ইমানেই বেয়া ব্যৱহাৰ কৰিছে, কি অশ্লীল ভাষা কৈছে নহয়, আপোনালোকৰ আগত মই এতিয়া ক'ব নোৱাৰোঁ। মানে তাৰ মানে ভাষাই নাইকিয়া ক'বলৈ, ইমানেই বেয়া বিহেভ কৰিছে। আজি মই গৈছিলোঁ কলেজলৈ, কিন্তু মই কলেজেই নাপালোঁগৈ গৈ পেলাই। তাৰ লগতেই মই সেইখিনি কৰোঁতেই মই থানাই ঘূৰি ফুৰোঁতেই আজি দিনটো মোৰ পাৰ হৈ গ'ল। মই কি মোৰ নিজৰ স্বাৰ্থৰ কাৰণে গৈছিলোঁ নেকি? তাৰ পৰা মোৰ কিবা লাভ হ'ল নেকি? একোতো লাভ হোৱা নাইকিয়া, কিন্তু তাক উচিত শিক্ষা দিলোঁ মই। আৰু বাকী সকলোকে কৈছোঁ, আপোনালোকেও তেনেকৈ চুপ মাৰি বহি থকা কোনো প্ৰয়োজন নাইকিয়া। যোনে দুখ কৰে তাক উচিত শাস্তি দিয়াটো দৰকাৰ। আৰু গতিকে মোৰ নিচিনাকৈ যিমান আছে সকলো আগবাঢ়ি আহক। যদি কোনোবাই যদি আপোনাৰ লগত যদি গাড়ীত গৈ থকা অৱস্থাত বেয়া বিহেভ কৰিছে, তেনেহ'লে আপুনি তেখেতক উচিত শাস্তি দিয়ক, সেইটো আপোনাৰ অধিকাৰ। অসমীয়া হিচাপে সেইটো আপোনাৰ অধিকাৰ। মোক বেয়া বিহেভ কৰিছে, মই একো নকওঁ। মই কিবা ক'লে মোৰ বিপদ হ'ব, কিবা হ'ব, সেইবিলাক ভবাৰ কোনো দৰকাৰ নাইকিয়া। আপোনাক যদি বেয়া বিহেভ কৰিছে, তেনেহ'লে তেখেতক আপুনি উচিত শাস্তি দিয়ক, মই সেইটোৱেই জানো। আৰু কোনোবাই কিবা কয় যদি ক'ব পাৰিব। মোক তেতিয়ালৈকে কোনো কোৱা নাই, চবেইটো থেংক ইউৱে কৈ আছে না, বহুত ভাল কাম কৰিলোঁ বুলিয়ে কৈ আছে। ময়ো ভাবোঁ সেইটো মই ভাল কামেই কৰিছোঁ বুলি। মোৰ মতে মই একো ভুল কাম কৰা নাইকিয়া। আৰু অকল ময়ে যেন আমি গৈ পেলাই যে তেওঁক যে শাস্তি দিছোঁ, অকল যে মোৰ মতেই যে সেইটো যে অকল ভুল বুলি দেখা পাইছোঁ, সেইটোতো নহয়। যিমান মানুহ আছিল গোটেইখিনিয়ে মোক ছাপোৰ্ট কৰিছে। গোটেই মানুহখিনিয়ে তাক মানে ভালকৈ পিটন দিছে, আৰু ভালকৈ দিছে। আৰু মতা মানুহ যিমানখিনি গৈছিলে সিহঁতে হাত উঠাবলৈ নাপালেই বুলিয়ে ক'ব পাৰি। পূৰা মাইকী মানুহে পিটিছে তাক। ইয়াত মোক এজনে সুধিছে, চিষ্টাৰ মানুহৰ মাজত ভাল বেয়া আছেনে নাই এইটো ক'বচোন বুলি কৈছে। মই অলৰেডি ক'লোৱেই যে মোৰ মানে ফ্ৰেণ্ড লিষ্টত অকল যে অসমীয়া মানুহেই যে মোৰ বন্ধু সেইটো নহয়। মোৰ বহুতখিনি আছে, বহুতখিনি আপোনালোকৰ মুছলমান মানুহ আছে। আপুনি এতিয়া আপোনাৰ নামটো লিখি থোৱা আছে, আপুনি মুছলমান মানুহে হয়। মই কওঁ মুছলমান মানুহৰ লগত মোৰ বহুত ভাল মানে সম্পৰ্ক। মোৰ ঘৰলৈ আহে, মোৰ ঘৰত থাকে। মই দিনটো যদি ওলাইও যাওঁ নহয়, অসমীয়াত থাকি বেছিভাগ মানুহ মই মুছলমানেই লগ পাওঁ। মোক কেতিয়াবা যদি বিপদতো পৰোঁ মোক সহায়ো কৰে। কিন্তু মানে 100%ৰ ভিতৰত 20% বা 30% মানুহ এনেকুৱা আছে যি নেকি মানুহক বেয়া বিহেভ কৰিম বুলি বা বেয়া মানে কামত ইউজ কৰিম বুলিয়েই ভাবি থাকে। সিহঁতে পৃথিৱীলৈ আহিছে সেইটো বুলিয়েই।
যিমান মানে মাৰিলেও পিটিলেও কুকুৰৰ নেগুৰ যি তাহাঁতক কেতিয়াও চিধা কৰিব পৰা নাযায়। কিন্তু এইটো মই অকণমান এটা শিক্ষা দিছোঁ, সি নিজে বুজি পাব। যদি সি তাৰ যদি মূৰত অকণ মালোৱা যদি আছে নহয়, তেনেহ'লে বুজি পাব সি কি কৰ্ম কৰিলে। মই নকওঁ যে গোটেই মানুহখিনিয়ে বেয়া, গোটেই মুছলমান জাতিটোৱে বেয়া, মই সেইটো নকওঁ। চব মানুহেই ভাল, তাৰ মাজতো বহুত ভাল মানুহ আছে, বহুতেই ভাল মানুহ আছে। কিন্তু ই যিটো কৰ্ম কৰিলে নহয়, ইয়াৰ নিচিনা বহুতজন মানুহ আছে। যেনে আৰু এজন এতিয়া মোৰ ইয়াত দিছে অন্ধভকত, এইজন এজন মানুহ। ইয়াৰ নিচিনা বহুতজন মানুহ আছে যি নেকি এটাই মনত ভাবি আহে, বাটত কেনেকৈ এইবিলাক কৰিব পাৰোঁ, বাটত কেনেকৈ এজনী ছোৱালীক বেয়া বিহেভ কৰিব পাৰোঁ, আৰু যিটো নেকি কাৰণ এইটো ষ্টেপ ল'বলগীয়া হ'ল। এইবিলাক ভাবিও যোৱা নাছিলোঁ। মই মাত্ৰ মোৰ কাম আছিলে, মই কলেজলৈ যাম, মোৰ যিটো কৰ্ম আছে মই কৰিম, ঘৰত সোমাম, সিমানেই। বাকী মোৰ একো ক'বলগীয়াও নাই, মোৰ বাবা একো শুনিবলগীয়া নাই। মইতো কোৱা নাছিলোঁ। যেতিয়া সি বুকুত ধৰিলে, তাৰ পাছতহে এইটো আৰম্ভ হৈছে। তাৰ পিছতে মই তাক এইটো পিটিছোঁ। তাততো মই একো ভুল কৰা নাই। মই জনামতে মই একো ভুল মই এতিয়াও ক'ম যে মই একোৱেই